অৰ্থাৎ বছৰত 5 লাখ টকাৰ উপাৰ্জন কৰে। আমাৰ মানৱ সমষ্টিৰে অকণি বসুমতাৰী বাইদেৱে মীন আৰু ছাগলী পালনেৰে মাহত 12,500 টকা উপাৰ্জন কৰে। তাৰ মানে বছৰি 1,30,000 টকাতকৈ বেছি বাইদেৱে উপাৰ্জন কৰে। মই মাত্ৰ দুগৰাকী মহিলাৰ কথা কলো। অসমত এনেকুৱা মহিলা 8 লাখ। তাৰ মানে যদি 8 লাখ মহিলাই কষ্ট কৰি লাখপতি বাইদেউ হ'ব পাৰিছে, ঘৰখনৰ পৰিচালনাত সহায় কৰিব পাৰিছে, আমি আজি উপস্থিত আই মাতৃসকলে কিয় নোৱাৰিম? এই প্ৰতিজ্ঞা আমি কৰিব লাগিব যে আমিও লাখপতি বাইদেউ হম। কোনোবাই ভাবিব যে আমিতো হ'ব বিচাৰো, কিন্তু কেনেকে হম? মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে আমি আপোনালোকক 3 বছৰৰ ভিতৰত লাখপতি বাইদেউ বনাবৰ বাবে আমি চেষ্টা কৰিম। আমি আপোনালোকক ট্ৰেইনিং দিম, আমি আপোনালোকক পুঁজি দিম, আমি আপোনালোকক বেংকৰ সৈতে পৰিচয় কৰাই দিম, যাতে পৰ্যায়ক্ৰমে আপোনালোকে লাখপতি বাইদেউ হ'ব পাৰে। কাৰ কাৰ লাখপতি বাইদেউ হ'ব ইচ্ছা আছে? হাত দাঙক। সঁচাই আছেনে ইচ্ছা? ঠিক আছে। আজি যেতিয়া মই 10,000 টকাটো দিম, কোনে কোনে মোবাইল কিনিব?